পথাৰ নক'ব, পথাৰ শেষ কৰা নাই, একেবাৰে শেষে কৰি দিলে। বহু বিঘা মাটি শেষ কৰি দিলে, বিঘা মাটি শেষ কৰিলে, পুৰা মাটি শেষ কৰিলে। কোনো এজন মানুহে এমুঠি ধান ঘৰলৈ আনিব নোৱাৰিলে। সেই অনুমতে চৰকাৰে ইয়াৰ কি ব্যৱস্থা লয় সেইটো চৰকাৰে জানো। চৰকাৰে আহিছিলে, কৈছিলে যে যিবিলাক মানুহৰ খেতি নষ্ট হৈছে কিবা দিব বুলি আমি ফৰ্ম চৰ্মো পোৱাইছিলোঁ, কিন্তু আজিলৈকে একো কাণসাৰ নিহিলিলে। আপোনালোকে এটা চিন্তা কৰক, যদি বন বিভাগ আহিলেহেঁতেন বা চৰকাৰে কিবা এটা সুবিধা ল'লেহেঁতেন আমাৰ, তেতিয়াহ'লে ইমান আমাৰ খেতি ধ্বংস কৰিব নোৱাৰিলেহেঁতেন। এতিয়া চব গোটেই মানুহৰ ধান খাই ধ্বংস কৰিলে। এতিয়া কি হ'ব? মানুহখিনিয়ে কি খাব? কি খাই জীৱন ৰক্ষা কৰিব সেইটো কওক। চেষ্টা কৰিলে কৰিব পাৰোঁ, কিন্তু এই বৃহৎ জাক হাতীৰ খেতি উঠাব পাৰিম জানো? নোৱাৰোঁ কেতিয়াও। যদি বন বিভাগ আহিলেহেঁতেন, আমাৰ সহযোগ কৰিলেহেঁতেন, তেতিয়া আমি নিশ্চয় কিবা এটা উপযুক্ত হ'লোহেঁতেন তেওঁবিলাকৰ লগত, কিন্তু নাহিলে। যদি হাতীয়ে এইফালে আহিছিলে দুদিন, হাতীয়ে এইফালে আছে বুলি ক'লে বন বিভাগৰ মানুহ উল্টা পিনে গুচি যায়। তাত কি কৰিব? উপায়টো নাই। এতিয়া আমি তাৰ লগত তৰ্ক কৰি কাম নিদিয়ে। আমি সেইকাৰণে যিমান পাৰোঁ নিজে চেষ্টা কৰি চাইছিলোঁ, কিন্তু আমি একমুঠি ধান বচাব নোৱাৰিলোঁ।